খবৰলৈ স্বাগতম জনালৈ আহিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ 10টি খবৰ মই পিংকি গগৈ টপ 10 হেডলাইনৰ সৈতে দিব লৈছোঁ প্ৰথমটি গুৰুত্বপূৰ্ণ খবৰ অসমত কৰোনাত আক্ৰান্ত 1,76,075 জনলৈ পাইছে বৃদ্ধি নতুনকৈ 701 জনৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ আনহাতে 5 জনে হেৰুৱালে প্ৰাণ ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা 889 জনলৈ বৃদ্ধি নাছাৰ বিষয়ত সফলতা 1000 মাইল দূৰৈৰ বিনত পেলালে খোজ ৬০ দিনে মহানগৰবাসীয়ে লাভ কৰিব বিশেষ উপহাৰ আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে উদ্বোধন কৰা হ'ব গণেশগুৰি বিষ্ণুৰাপা উৰণীয়া সেতুৰ সংযোগী অংশ এই উৰণীয়া সেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰে পৰা আৰম্ভ হ'ল দুৰ্গা পূজা কৰোনা পৰিৱেশৰ মাজতে আনুষ্ঠানিকভাৱে কেৱল উদযাপিত হ'ব এই উৎসৱ বুধবাৰে পৰ্যটকসকলৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা মিহিমুখত আয়োজিত এক অনুষ্ঠানত মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাজ্যৰ ব্যক্তিগত খণ্ড বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ কৰিলে চৰকাৰে ৰাজ্যত কাঠফুলাৰ দৰে গজি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াক আদৰণি জনাইছে অভিভাৱক সমাজে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি জয়ী হৈছে অভিনেতা সঞ্জয় দত্ত অনুৰাগীসকলক তেওঁৰ সন্তানৰ জন্মদিনৰ দিনাই তেওঁ ইনষ্টাগ্ৰাম যোগে জনাইছে এই খবৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল কৰিমগঞ্জ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ এছআই প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীলে জড়িত পূৰ্বৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ তেলেংগানাত বানৰ তাণ্ডৱ অভিনেতা প্ৰবাসী আগবঢ়াইছে 1.50 কোটি টকাৰ অনুদান তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী সহায় নিধিলৈ আগবঢ়াইছে 1,50,00,000 টকা বৃহস্পতিবাৰৰ পৰা আৰম্ভ দুৰ্গা পূজা দশমীত বন্ধ থাকিব সুৰাৰ বিপণী কামৰূপ মহানগৰ জিলা প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰিলে বিজয়া দশমীৰ দিনা